বহুত দিনৰ পৰা ৰাস্তাটো বেয়া, আজিয়েই নহয়, আজি ভাৰত স্বাধীন হোৱাৰ পৰা এখন ৰেভিনিউ গাঁও দুখন আমাক অৱহেলা কৰি আছে। আৰু আমিও মানে ৰাইজ হৈ আমি বিধায়কৰ ওচৰতো গৈছোঁ, এমপিকো অৱগত কৰাইছোঁ, কিন্তু আমাৰ এই পথটি আজিলৈকে সম্পূৰ্ণ নহ'ল। সেয়েহে মই মুখ্যমন্ত্ৰী মহোদয়কে মই আহ্বান কৰি জনাইছোঁ যে অতি সোনকালে আমাৰ এই জাৰণি তিনিখৰীয়া ৰাইজৰ যাতায়াত ব্যৱস্থাটো অতি সুব্যৱস্থা কৰি তুলিবৰ বাবে মই আহ্বান জনাইছোঁ। পথটো বেয়া এতিয়াৰ নহয়, পথ বেয়া বহুত আগৰ পৰাই এইটো দুৰ্গম হৈ আহিছে। কিছু কিছু সময়ত কিছু চৰকাৰে পঞ্চায়তে অলপ চলপ কাম কৰি মেথনি মাৰি থৈ দিছে। মোৰ জনম ইয়াতে, মোৰ দাদা মোক থাকিও ডাঙৰ ৭০ বছৰ ৭৪ বছৰ হৈ গ'ল মোৰ ডাঙৰজন দাদা, তেখেতৰ জনম ইয়াতে। গতিকে আমি তেতিয়াৰ পৰা আবেদন নিবেদন কৰি আহিছোঁ। ইয়াত এই চৰকাৰৰ পূৰ্বে যিখন চৰকাৰ আছিল তেখেতসকলেও তেনেকুৱা ধৰণেৰে কাম কৰা নাই, অলপ চলপ কৰি পেলাই যাতে অকণমান অহা যোৱাটো কৰি থৈ দিছে। কিন্তু বৰ্তমানৰ চৰকাৰে আমি আবেদন নিবেদন ইমানেই কৰিছোঁ কাকো মিনতি, কিয় মানে আমাৰ বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ ৪০-৪৫ জন আছে। এই দুৰ্গম ৰাস্তাত এনেকুৱা ঠাইত পুৰুষৰেই কোনো আহিবলৈ ক্ষমতা নাই আৰু ছোৱালীবিলাক কেনেকৈ আহিব। গতিকে আমাৰ ছোৱালীবিলাকৰ এতিয়া পাৰ্চেণ্টেজ সোধে, পাৰ্চেণ্টেজ নাই। আৰু আনকি আমাৰ যদি এজন বেমাৰী হয় তাতেই আমাৰ গাঁৱতে মৃত্যু হৈ যোৱাৰ নজিৰ আছে। বেমাৰী চলা খুচু দি পেলাই কাটিলে মানুহে কৰে আগৰ নিচিনাই ব্যৱহাৰ কৰি আছোঁ। কোনো অহা যোৱা পথ দুটা ৰাস্তা আছে, দুটা ৰাস্তাই দুৰ্গম। এই দুইটা ৰাস্তা বৰচলা সমষ্টি, বিহগুৰি মৌজা বৰচলা সমষ্টিত পৰে। ইয়াৰ বিধায়কজন গণেশ লিম্বু হয়। গতিকে তেনেকৈ তেখেতক গৈ ঘৰতো অৱগত কৰিছোঁ আৰু ইয়াত আহোঁতেও অৱগত কৰিছোঁ, কিন্তু এতিয়া সদায় হ'ব বুলি কয়।